সেইদিনা আছিল বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ প্ৰথমটো দিন। সকলোৰে মনত বহুত উৎসাহ উদ্দীপনা, কাৰণ এইকেইদিন তেওঁলোকে পঢ়াৰ পৰা আঁতৰি খেলত মনোনিৱেশ কৰিবলৈ সময় পাব। পতাকা উত্তোলন আৰু অলিম্পিক দৌৰৰ দ্বাৰাই আমাৰ খেলৰ আৰম্ভণি জনোৱা হ'ল। এই আৰম্ভণিৰ সময়তে তেওঁলোকৰ ফূৰ্তিবোৰ চাওকচোন, ইমান আনন্দ পাইছে মনত। ক্লাছ 9 আৰু 10ৰ খেলসমূহ খেলাবৰ বাবে মোক আৰু ছাৰ এজনক দায়িত্ব দিয়া হৈছিলে। যিহেতু সৰু এটা ভিডিঅ'ত আপোনালোককনো সকলোখিনি কেনেকৈ দেখাওঁ, ইয়াৰ পাছৰ ভিডিঅ'ত আৰু অলপ দেখাম দেই। আৰু এয়া হৈছে আমাৰ ক্লাছ 9 আৰু 10ৰ ছোৱালী। সকলোকে বোলে ভিডিঅ'ত ওলাবলৈ লাগে, সেইবাবে তেওঁলোকৰ দাঁতকে দেখুৱাই দিছোঁ। তেওঁলোকে সেইদিনা টেঙা লৈ আহিছিলে, সঁচাকৈ বহুত টেষ্টি বনাইছিলে। আপোনালোকৰো চাগে দেখি লোভৰ পানী পৰিছে নহয়। আপোনালোকে লোভৰ পানী পেলাই থাকক আৰু আমি খাওঁ দেই। তেন্তে আজিলৈ আহোঁ, বাই বাই।